ৰাণী দেৱীৰ কথাৰে আঘোণৰ পথাৰ। আঘোণৰ পথাৰত সোণোৱালী ধান, কি যে লাগিছে ভাল, চাই চাই মন ভৰি যায়। হাতত কাঁচিখন লৈ লাগি চাইছো, বুকুখন ভৰি পৰিছে কি এক অনাবিল সুখত। মাদকতা ভৰাই এই মধুৰ ক্ষণ মনৰ মণিকোঠাত যেন বন্দী হৈ ৰৈছে, ক'ব নোৱাৰাকে। আৰু মই প্ৰকৃতিৰ অপৰূপ ৰূপ পান কৰি কৰি সোণোৱালী সময়ৰ সৈতে উমলিছো যেন আজি উলাহতে। লাহে লাহে সাৰ পাই উঠিছে মোৰ কাঁচিখনে, সোণবৰণীয়া সোণগুটিবোৰেও মৰমতে অলেখ চুমা আঁকি দিছে। কি যে ভাল লগা ক্ষণ, অতিকে মধুৰ, অমিয়া। প্ৰকৃতিৰ অপৰূপ ৰূপ, কি যে বিনন্দীয়া।